গুড মৰ্ণিং ফ্ৰেণ্ডছ। তো আজি জিশানক স্কুলত মানে দি পঠিয়াৰ কাৰণে ৰেডি কৰি আছোঁ আৰু আজি জিশানৰ ফাৰ্ষ্ট স্কুল হয়। LKGত উঠিলে, তো আজি ফাৰ্ষ্ট গৈ আছে স্কুলত LKGত উঠাৰ পিছত। তো বহুত দিনৰ মূৰত আজি মানে ৰাতিপুৱা সোনকালে উঠিলোঁ। তো এতিয়া বাজিছে 7টা মানে। তো ৰেডি কৰাই দি আছোঁ জিশানক স্কুলৰ কাৰণে। আৰু ৰাতিপুৱা উঠি জিশানক আজি ভাত খুৱাই দিলোঁ, কাৰণ অলপ সুবিধা হৈছে চেহেৰিৰ সময়ত যে ভাতবিলাক খাওঁ আমি, সেই ভাতে থাকে অলপ। তো সেই ভাতে অলপ খুৱাই দিলোঁ জিশানক। আৰু টিফিনৰ কাৰণে দিলোঁ হ'ল 2টা স্লাইচ দিছোঁ জেলি দি, আৰু এটা কণী সিজাই দিছোঁ। তো অলপ গৰম পৰি গ'লে কাৰণে তাৰ কাৰণে জিশানক অলপ পাউডাৰ চউডাৰ লগাই দিওঁ, নহ'লে ঘামি যায় একেবাৰে মুখখন, কেনেকুৱা হৈ যায়। আৰু চাওক বিচনাৰ অৱস্থা। তো বিচনা মানে তোলাই নাই, গুচোৱা হোৱাই নাই, আঁঠুৱা চাঠুৱা এনেই আছে। কাৰণ জিশানৰ পৰা উঠি এতিয়া মানে দোকানত গ'লে আৰু জিশানক উঠাই মুখ চুখ ধুৱাই ভাত চাত খুৱাই মানে ৰেডি কৰাই দি আছোঁ। জিশানক স্কুলত পঠিয়াই দি তাৰপিছত মই বিচনাখন গুচাম আৰু ঘৰৰ কাম কৰি আছোঁ। জানে আপোনালোকে ঈদ আহি পৰিলে পৰিষ্কাৰ কৰি আছোঁ ঘৰখন। পৰ্দা চৰ্দা চাইছে আপোনালোকে হয়তো, পৰ্দা চৰ্দা ৰুমত নাই, সকলো খুলি পেলাইছোঁ। খুলি মানে ধুই ভাজ কৰি ৰাখিছোঁ, এতিয়াও লগোৱা নাই। তো এই বিচনা কভাৰ, বিচনা চাদৰ তাদৰ মানে সকলো ধুই দিম, তাৰ কাৰণে এতিয়ালৈকে সকলো লগোৱা নাই। তো এতিয়া জিশান ৰেডি চেডি হৈ বাহিৰত বহি আছে। তাৰ আংকেলৰ লগত যাব, আংকেল মানে ৰেডি হৈ আছে, তাৰ কাৰণে বহি আছে। আৰু মই ভাবিলোঁ এই ফাকত বিচনাখন মানে গুচাই লওঁ, মানে সময়ে পোৱা নাযায়, গোটেই দিনটো কেনেকৈ যায় ক'বই নোৱাৰোঁ। এই মানে 1 ঘণ্টা 2 ঘণ্টা অলপ মানে বহি নাথাকিলে ভাল নালাগে ৰোজা ৰাখি। তো তাৰ কাৰণে জল্দিকৈ কামবিলাক কৰি অলপ সময় মানে জিৰণি লওঁ, সেইটোৱে। তো বিচনাটো আজি তুলি লওঁ। এই বিচনাৰ মানে বেড কভাৰটো আজি চেঞ্জ নকৰিম, কালি কৰিম। আৰু সেইটো বিচনা যে আছে, সেইটো বিচনাৰ কভাৰ আজি চেঞ্জ কৰিম, মানে বিচনাটোৱে শুকাই দিম, বিচনাৰ তোষক সকলো শুকাই দিম। তো এই যে জিশান আৰু নাফিছ বাহিৰত বহি আছে, খেলি আছে, মানে ৰেডি চেডি হৈ একেবাৰে বহুত এক্সাইটেড। আজি ফাৰ্ষ্ট স্কুল যাব, তাৰ কাৰণে বহুত মানে এক্সাইটেড হৈ আছে। চাইছে আপোনালোকে, ড্ৰেছ চেঞ্জ পিন্ধি লৈছে। আৰু বেগবিলাক ইমান ভাৰী হৈছে, 1 বটল পানী আৰু মানে ইমান কেইটামান কিতাপ, 11-12টামান কিতাপ আৰু বহিও আছে, তাৰ কাৰণে বহুত ভাৰী হৈ গৈছে। তো জিশান আৰু নাফিছ স্কুলত গ'ল, মই ৰুমত আহি এইটো বিচনাৰ আজি তোষকটো মানে ৰ'দত দি দিম। বহুত দিন ধৰি ৰ'দত দিয়া নাই, একেবাৰে মানে কি ক'ম, চাইছে আপোনালোকে বহুত মানে কঠিন হৈ গৈছে বিচনাৰ মানে তোষকটো। তো তাৰ কাৰণে ৰ'দত দিম আজি। আৰু অকলে মানে দাঙিব নোৱাৰোঁ, বহুত ভাৰী হয়, বহুত ওজন, তো শক্তিৰ প্ৰয়োজন হয়। তো লৈ গ'লোঁ বাহিৰত, লৈ মানে ৰ'দত দি আহিলোঁ। আৰু এইটো বিচনা এতিয়া মানে ক্লিন কৰোঁ, চাফা কৰোঁ। এইটো বিচনা আজি নিদিওঁ, 2টা বিচনা একেলগে দিলে মানে ঘৰত আহি বহাৰ মানে ঠাই নাই, তাৰ কাৰণে এটা এটাকৈ দিওঁ। আৰু বহুত মানে বেয়াও লাগে, ৰোজা ৰাখি ইমান কাম একেবাৰে কৰিব ইচ্ছা নাযায়। তো এইবাৰ মই অলপকৈ কাম কৰি আছোঁ, সকলো কাম একেবাৰে কৰা নাই, অলপকৈ কাপোৰ ধুই আছোঁ, মানে কেইটামান কৰি কাপোৰ ধুওঁ। আৰু এটাকে মানে ফাৰ্নিচাৰ মোচা নাই এতিয়ালৈকে, কালি মুচিম ভাবিছোঁ। আজি জাষ্ট এইবিলাক ধুই কিনি মানে ৰাখি আছোঁ, এতিয়াও লগোৱা নাই একোৱে। বেড কভাৰ চভাৰ সকলো মানে এনেই আছে। আৰু আলনাৰ কাপোৰ সকলো লৈছোঁ আজি ধুবৰ কাৰণে, এইকেইটামান কাপোৰ আজি ধুম। এই বিচনাৰ বেড কভাৰ লৈছোঁ আৰু তোষকটোতো লাৰি দিলোঁ। তো এইবিলাকে ধুম আজি। আৰু এতিয়া মানে জিশানৰ কাপোৰখিনিও আছে, সেইখিনিও ধুব লাগিব। জিশানৰ কাপোৰটো মানে কালি ধুম, আজি নুধুওঁ। আজি মানে আলনাৰ জিশানৰ আব্বাৰ আৰু মোৰ কাপোৰবিলাক লৈ গৈ আছোঁ ধুবৰ কাৰণে। তো এই মানে বেডৰ এইবিলাক সকলো পানী দি মুচি ল'লোঁ, বহুত বালি লাগি আছিল। তোষকৰ নিচত চাব আপোনালোকে, তোষকটো তোলাৰ পিছত বহুত বালি লাগি থাকে। তো সেই বালিবিলাক মুচিলেহে ভালকৈ মানে পৰিষ্কাৰ হয়। পানী দি মানে কাপোৰ এটা ভিজাই সেই কাপোৰেৰে মুচি দিলোঁ। আৰু জিশানৰ কাপোৰখিনি এইখিনি আছে, সেইখিনি কালি ধুম ভাবিছোঁ, আজি নুধুওঁ। তো এতিয়া কাপোৰখিনি ধুই তাৰপিছত ৰ'দত মেলি দিওঁ। আৰু কি কৰিম এতিয়া, 11:30 মানে বাজি গ'লে, 11:30মান বাজিছে যে জিশান আহিছে। তো জিশান আহি বহি খেলি আছে ৰুমত। আৰু কাপোৰবিলাক ধুই দিলোঁ, চাওক বাহিৰত কিমান কাপোৰ ধুই দিছোঁ। আৰু ঘৰৰ সন্মুখতো আছে বহুত কাপোৰ। আৰু এইটো হ'ল তোষকটো মই যে লাৰি দিলোঁ, আৰু বাহিৰত মোৰ যায় এটা তোষক লাৰি দিছে। আৰু কাপোৰ, বহুত কাপোৰ, চাওক কিমান কাপোৰ লাৰি দিছোঁ। আৰু সকলোৱে মানে কাপোৰ চাপোৰ ধোৱা হৈয়ে গৈছে। আমাৰ গাঁৱৰ মানে ওচৰ চুবুৰীয়াবিলাক ইমান কেইদিন মানে কাপোৰ ধুই ইয়াতে লাৰি দিছিল। তো এতিয়া আমি দি আছোঁ এনেকৈ। আৰু বাহিৰত মানে ইমান ৰ'দ দিছে, 2-3 দিন ধৰি বহুত ৰ'দ উঠে, আৰু গৰমো লাগে বহুত। তো কাম কৰি অলপ সুবিধা হৈছে যে ৰ'দৰ কাৰণে কাপোৰ মানে শুকাই দিলে জল্দিকৈ শুকাই যায়। আৰু এইটো হ'ল আমাৰ সেই লেমু গছটো। কেইদিনমান আগত আপোনালোকক এটা ভিডিঅ' দিছিলোঁ যে অলপ সৰু সৰু মানে লেবুৰ লাগিছে। এতিয়া চাওক কিমান ডাঙৰ ডাঙৰ হৈ গৈছে লেবুবিলাক, লাগিছে 15-20টামান লেবু, একেবাৰে ফাৰ্ষ্ট এইবাৰ। আৰু যোৱা বছৰ মানে এই গছটো লগাইছিল জিশানৰ আব্বাই। তো এইবছৰে মানে ফল লাগিছে, কাৰণ এইবিলাক কলম দিয়া গছ হয় যে, তাৰ কাৰণে। আৰু লেমুবিলাক বহুত ডাঙৰ ডাঙৰ হৈছে। এইটো লেমু নহয়, এইটো আচলতে
জামি বুলি কয়। লেবু যিটো হয় সেইটো মানে একেলগে 4-5টা কৰি লাগে, সেইটো হ'ল লেমু, আৰু এইটো জামি বুলি কয়। তো লাগিছে 15-20টামান লাগিছে। আৰু যিটো লেবু হয় সেইটো কিন্তু একেবাৰে সৰু সৰু হয়, এইটো কিন্তু ডাঙৰ ডাঙৰ হ'ব। এই লেবুটো বহুত ডাঙৰ হ'ব। যিটো আচল লেমু সেইটো সৰু সৰুকৈ হয়। তো এইপিনে বহুত ভাল লাগিছে, হাৱা মানে বতাহ বলি আছে, তো সেইকাৰণে থিয় হৈ আছিলোঁ অলপ। তো ঘৰত যাওঁ, মানে পাকঘৰত যাম অলপ, মানে যাই দালি বহাই দিছে, সেইখিনি অলপ লৰাই দিওঁ। মানে লৰাই নিদিলে কেৰাহীৰ তলত লাগি ধৰে, তাৰ কাৰণে লাৰি দিওঁ অলপ। আৰু যাই বহুত কাম কৰি আছে ৰুমত, ৰুম ক্লিন কৰি আছে আজি তাই। তো মোৰ মানে ৰুম চুম ক্লিন কৰা নাই আজি, জাষ্ট কাপোৰকেইটাহে ধুলোঁ আৰু ৰুমটো ঝাৰু তাৰু দি ৰাখিছোঁ। কালি আকৌ মানে সকলো বস্তু মুচিম, সকলো ফাৰ্নিচাৰ সকলো বস্তু মুচিম। এই কামবিলাক কৰি বহুত মানে ভাল লাগে, কিন্তু গাৰ একেবাৰে অৱস্থা বেয়া হৈ যায় এইবিলাক পৰিষ্কাৰ কৰিবলৈ গ'লে। ৰোজা ৰাখি বহুত বেয়া লাগি যায়, গাটো মানে বহুত দুৰ্বল হৈ যায়। তথাপি মানে চাফা কৰিলে আকৌ ভাল লাগে, ৰুমত গৈ বহি বহুত ভাল লাগে, মনটো শান্তি লাগেনো। চাফা কৰি যিদিনা চাব ৰুমত সকলো বস্তু লগোৱা হয়, যিদিনা যেনেকুৱা পৰ্দা চৰ্দা বেড কভাৰ সকলো লগোৱাৰ পিছত চাবচোন ঘৰৰ মানে লুকটো চেঞ্জ হৈ যায়। আৰু আমাৰ ফ্ৰিজৰ অৱস্থা চাওক, কালি চাইছিলে এটা ভিডিঅ'ত, ফ্ৰিজত মানে এটা বস্তু নাই, আজি চাওক চব্জি আনি একেবাৰে লোড কৰি ৰাখিছে। তো তাৰপিছত ইফতাৰ কৰাৰ পিছত আমাৰ ঘৰৰ অৱস্থা চাওক, মানে নাফিছে আজি বাচন বৰ্তনবিলাক ধুই আছে, কাকো ধুব নিদিয়ে, তাৰ মায়ে মানে ঘঁহি দি আছে আৰু তাই ধুই আছে। চাওক কিমান ধুনীয়াকৈ ধুই আছে, মানে এইবিলাক কাম কৰিবলৈ বহুত ভাল পায়। আৰু আমাৰ এই ঘৰৰ মানে ল'ৰাবিলাকৰ এনেকুৱা মানে অভ্যাস আছে। আমাৰ জিশানৰ আব্বা যে আছে আৰু এওঁলোকৰ যিকেইটা মানে ভাই আছে, সকলোৱে আগত এইবিলাক কাম কৰিছিল বহুত। মোৰ মানে শাহুমা যেতিয়া বাচি আছিল তেতিয়া, তো এতিয়া নকৰে, কিন্তু এতিয়া মই মানে চাই আছোঁ, সেইটো ন'টিচ কৰি আছোঁ। জিশান আৰু নাফিছে এইবিলাক কাম কৰি বহুত ভাল পায়। তো জিশানে এইপিনে মানে বাচন বৰ্তন ধুই আছে, আৰু নাফিছে বাচন বৰ্তন ধুই আছে আৰু জিশানে কি কৰিছে জানে, বটলবিলাক লোড কৰি ফ্ৰিজত দিছে আৰু ঘৰ ঝাৰু দিবৰ কাৰণে গৈছে, কিন্তু নোৱাৰে, তথাপিও কৰিবলৈ গৈছে। এনেকুৱা মানে ফাৰ্ষ্ট যে সৰু ল'ৰা ছোৱালী এনেকুৱাই হয়, আমিও তেনেকুৱা আছিলোঁ। ফাৰ্ষ্ট যেতিয়া এটা কাম কৰিছিলোঁ বহুত ভাল লাগিছিল। তো আমাৰ জিশান আৰু নাফিছেও তেনেকুৱা, ফাৰ্ষ্ট এটা কাম কৰিবলৈ গ'লে মানে কোনোদিন কৰা নাই, যিটো কাম মানে কোনোদিন কৰা নাই ফাৰ্ষ্ট কৰিবলৈ দিছোঁ, বহুত ভাল লাগে, মানে ভাল পায়, ফূৰ্তি পায় কৰিবলৈ। কাপোৰ ধুবলৈ গ'লে কাপোৰ ধুবলৈ যায়, বাচন বৰ্তন মাজিবলৈ গ'লে মানে ধুবলৈ যায়, ঘৰ ঝাৰু দিবলৈ যায়। আৰু জিশানটো চাই আপোনালোকে মাজে সময়ে জিশানৰ ভিডিঅ' মই আপোনালোকক দেখুৱাওঁ, যে ঘৰৰ অপৰিষ্কাৰ বস্তুবিলাক কেনেকৈ মানে পৰিষ্কাৰ কৰে, মানে মই যে কৰি থাকোঁ সকলো সময়ত মানে চাই থাকে। তো তেওঁলোকে তেনেকুৱা মানে সেইবিলাক অনুকৰণ কৰে। সৰু ল'ৰা ছোৱালী এনেকুৱাই হয়, যিটো মানে আপুনি কৰিব সেইটোৱে কিন্তু অনুকৰণ কৰিব এনেকুৱা। তো তেওঁলোকেতো নাজানে, ফাৰ্ষ্ট চাই আছে, তো সেইকাৰণে। আৰু জিশানে এইপিনে ঘৰ ঝাৰু দিয়াৰ কাৰণে ঝাৰু লৈছে, চাওক এই যে ঘৰ ঝাৰু দিব কিন্তু নোৱাৰে। তো মই কৈছোঁ নালাগে ঘৰ ঝাৰু দিবলৈ, মই দিম। তো আজিৰ ভিডিঅ'টি ইমানেই, বাই, আল্লাহ হাফিজ, সকলোৱে সুস্থ থাকিব, ভাল থাকিব।